মই প্ৰিয় বৰকোঁৱৰ চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি। বৰ্তমান আমাৰ দেশৰ যিটো অৱস্থা হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি মই এটা কবিতা লিখি উলিয়ালোঁ। কবিতাটোৰ নাম দিছোঁ গাদীহে আচল কথা। এতিয়া এই কবিতাটোকে মই পাঠ কৰি দিবলৈ ওলাইছোঁ। গামোচা কান্ধত দিলোঁ, বাটে বাটে ফুল সিঁচি দিলোঁ, আদৰিলোঁ সদল বলে, বেদীত প্ৰতিষ্ঠা কৰিলোঁ, শংখ বজালোঁ, আস্থাত ললোঁ, বিশ্বাসৰ দেখিলোঁ সপোন, দিলোঁ জয়ধ্বনি, চিঞৰিলোঁ আকৌ পদুম পদুম। এদিন পিছত মোক লাথ মাৰি জনপ্ৰিয় দেৱতাৰ প্ৰেম নীলিমাই তৃষ্ণা, দেহাৰ জ্বালা অতিত্ব আত্মা ক্ষুধা, বিদেশিনী প্ৰিয়তৰা গোলাপী গালত চুমা, গংগা নহয় প্ৰীতিৰ একা বেকা নদী মেপত আঁকি যায়। দেশ নষ্ট হওক, জাতি ভ্ৰষ্ট হওক, ভাৰতৰ ভাগ্য বিধাতা, মন্ত্ৰী দেৱতাৰ কি আহে যায় চিন্তা ক'ত। আদৰে বিদেশী মৰক স্বদেশী, বিদেশীক দিব জয়, পাব মাটি ভেটি ঘৰ, পাব মৌলিক অধিকাৰ, সিহঁতে নাকত তেল দি শুব, বডিগাৰ্ড হোমগাৰ্ড দিল্লী দিছপুৰ। স্বদেশী কলৈ যাব, সুখ কণ্ডল অশান্তি যুদ্ধ, নহ'বনে আলোকৰ পথ ৰুদ্ধ। আন্ধাৰত ডুব যাব মোৰ সত্তা ভাগ্য, বিদেশীয়ে সজাব হিন্দুস্থান, বাংলাদেশীয়ে পাতিব হিন্দু পূজা যাগ যজ্ঞ, সন্ধ্যা আৰতিৰে বিলাব সুগন্ধি সৌৰভ ঐক্যতান, গাব জয় জয় হিন্দুস্থান। শুনিছোঁ বিহু পাতিব, বজাব ঢোল, কঁকাল ভাঙি ভাঙি নাচনি নাচিব, তাকে চাই মইনাহঁতে কিৰিলি পাৰিব, ই আয়ৈ আয়ৈ। তোমাৰ মোৰ কি কাম আছে? হয়, এইখন আমাৰ দেশ, বিদেশীৰো দেশ, অদ্ভুত যুক্তি কুৎসিত চুক্তি। মন্ত্ৰীৰ মুখখন অলপ নহয়, গছত গৰু উঠে, সাগৰত গাহৰি সাঁতোৰে, তৰ্ক যুদ্ধ কোনটো শুদ্ধ। এচামে কয় হয় হয়, এচামৰ প্ৰতিবাদ নহয় নহয়, মন্ত্ৰীৰ স্বাৰ্থ দুৰ্ভাগ্য, মধুৰ উদাত্ত ভাষণতো ঘটমান সত্যৰ আত্মগোপন, মাথো ৰাজনীতি চৰকাৰ চলাহী ভেলকিবাজি, জনতাই বুজে নুবুজে ফাঁচী জালত বন্দী, শক্তিমান তন্ত্ৰ সৰ্বময় সৰ্বত্ৰ উৎকোচ, চাউল মন্ত্ৰ ধান খাই মোৰ কি কাহাই যাবে, গাদী গাদী আচল কথা গাদী।